চশমাযোৰেওনো আজিহে কামত নিদিয়া হ'লনে? ধুমলি কোমলি দেখিছোঁ যে কি হ'ল অ'? মাইনী, অ' মাইনী। অ' মা, চাহ বনাইছা নাই অ'? বনাইছোঁ ৰ'ব। আনা চাহ দুবা আনা সোনকালে পাই। ৰাখিয়ে কি কৰিছে অ'? তাই গা ধুই কাপোৰ মেলিছে, চাহ লওক। চোৱা। তাইকো মাতি দিয়াচোন, ৰাতিপুৱা চাহকাপ লগতে খাবলৈ পালে ভাল লাগে। ঠিক আছে বাৰু, মই মাতি দিছোঁ তাইকো। এইখন লৈ যোৱা। ৰাখি, ৰাখি, বৌ তোমাৰ কাপোৰ ধুই হৈছেনে? হৈছে বৌ। ব'লা তেন্তে চাহকাপ খাই লওঁগৈ। ব'লক। আহিলা বহা ইয়াতে। ৰাখি চাহ লোৱা। দিয়ক বৌ। বৌ চাহৰ লগত খাবলৈ একো নাই নি? নাই নহয়, মায়ে আকৌ ৰাতিপুৱা খালি চাহকাপহে ভাল পায়। ঘৰতনো কিহে খোৱা? ইয়াত যে খালি চাহ বুলি বকবকাই আছা। ঘৰত আমি পাপৰ, চিংৰা, মিঠাই ইমান খাই কেনেকে খাই আকৌ চেনি অকণমান নাই। ৰাতিপুৱা চাহকাপ নিমখীয়াই খাব লাগে। এই নিমখীয়া চাহকাপ খালে মানে এই কি বুলি কয়, হেল্ডি নে ফেল্ডি বুলি কয় যে, সেইটোও হয় হেনো। মোৰনো কি মানুহলৈ বিয়া দিলো স্কুলত লোৱাৰ কথা মা ৰাতিপুৱা যে নিমখ দি চাহ খায়। খাওঁ বাৰু চাচোন। সময় হলেই নেকি বাৰু ছাগলী কেইজনী আনিবলৈ? মই আকৌ অলপ পাছত আনিমগে বুলিহে ভাবিছো। সময় হলেই নি? ৰ'দে আহি খাওঁ খাওঁ কৰি আছে, ছাগলী কি ফেফাই ফেফাই ৰ'দত থাকিব নেকি? মই সেই সৰু বোৱাৰীক কৈছিলো কথাটো ছাগলী কেইজনী আনিবলৈ, তাইহে আকৌ সেই নখত বোকা সোমাব বুলি নাযায়। শুন পতলা, মোৰ কিবা নখকেইডাল ইমান ধুনীয়াকে মই নেমু চেমু মাৰি চেফা কৰি থৈছো, এতিয়া মই এইকেইটা বোকা লগাম নি? পালা এখনো নাই ভালকে ইয়াত। তহঁতৰ দা একো নহব, ময়ে যাওঁ। এই সোপাৰ পৰা এই বুঢ়ী দেখা নলৰিলে মানে উপায়ে নোহোৱা হৈছে। ঘৰত ইমানখন মানুহ থাকোঁতে মইহে আনিবগৈ লাগে। আজিকালি এই মোবাইলবিলাকৰ পৰা উপায় নোহোৱা হ'ল আৰু দেই। ঘৰত দুজনীকে বোৱাৰী থাকোঁতে বাৰু মইহে ছাগলী আনিবগৈ লাগেনে? কিনো পাকখন লগাই তইও মুগী বুঢ়ীক তই হাবিত সুমিয়া নেমাৰিবি আজিকালি মোবাইলখনে বেছি চোকা কৰিছেও। ইফালে যাবি বোলে ৰিলছ বনোৱা, সিফালে যাবি বোলে ফটো মোৱা। বুঢ়ীজনীক দেখা ইমান কষ্ট দিছে। বাপেকে ইহঁত দুজনীক মই যে ভালকে দিবই লাগিব।